Hello guys, welcome back to YouTube channel. মই সাত আপোনালোকে চাই আছে ডাইস ব্লগৰ অন্যতম এটা ভিডিঅ' মাজলে আৰু welcome to my YouTube channel. আৰু গমে পাইছে এতিয়া আমাৰ ঈদ আহি আছে সোমবাৰ আৰু আজি হৈছে দেওবাৰ ৰাতি 12টা বাজি আছে আৰু 12টা বজাৰ পিছত হয়তো সোমবাৰ দিনটো সোমাই গৈছে আৰু বৰ্তমান এইটা মাহ সোমাই গ'ল আৰু ৰাতিপুৱা মানে এটা কিলে আমি ঈদৰ দিনাখন হয়তো মানে মই ভিডিঅ' দিব পৰা নাছিলো মানে হেবেলি হিটো বছৰ আগ বছৰ এই বছৰ দিম বুলি ভাবিছো আৰু হয়তো এই বছৰ ইমান ফুলকে দিব নোৱাৰিম বাট যিমান পাৰো ভালকে দিব চেষ্টা কৰিম এক্চুৱেলি আপোনালোকে কথা ক'ব আছিল হয়তো আজি মই নতুন কাপোৰ কানি পিন্ধি হয়তো বৰ মানে ভিডিঅ' মানে মুখে আৱাজ কৰি হয়তো ভিডিঅ' মই কৰিব নোৱাৰিব পাৰোঁ কিন্তু বাট মই কিছু এংগুল শ্বট লৈ পেলাই হয়তো আপোনাক টিম দেখাম বাৰু বাট ইমান কথা কৈ থাকিব নোৱাৰিম এইখিনি কথাই মানে কৈ দিছোঁ বাট আৰু আপোনাৰ মৰ্ণিং নাইটত আমাৰ মছজিদৰ গেটখন কেনেকুৱা আমি মছজিদৰ গেট মানে দুটাই গাঁৱৰ ডেকা লোৱা হতে মানে মিলি মানে দিছিলোঁ কেনেকুৱা লাগিব তো সেইটো মানে লাগিছে তোকতো কমেণ্ট কৰি জনাবা মই দি দিম শ্বুট আছে মানে শ্বট লৈছোঁ লগাই দিম আৰু ইমান মানে হেভিকে ব্লগটো বনাব নোৱাৰিম বাট যেনেকৈ পাৰোঁ আৰু বনাম তো আপোনালোকে ছাপোৰ্টটো কৰি যাব তো সেইটোৱে কথা তো আপোনালোকে এইটো ভিডিঅ' ছাপোৰ্ট তাতে কৰে কাৰণ প্ৰথমটো ঈদৰ ব্লগ হ'ব মোৰ চেনেলটোত তো সেইকাৰণে আপোনালোকে ছাপোৰ্ট কৰিলে ভাল হ'ব আৰু তাৰ নেক্সট শ্বটবোৰ মই লাহে লাহে দি দিম আৰু হয়তো মই ফটো মানে মই নতুন ড্ৰেছযোৰ পিন্ধি লৈ ফটো কি কয় ভিডিঅ' বনাম মানে মুখে আৱাজ কৰিব নোৱাৰিব পাৰোঁ কিন্তু বাট মই শ্বট ল'ব নোৱাৰিব পাৰোঁ কিন্তু নোৱাৰিলে মই যোনবোৰ মানে ফটো মাৰিছিলোঁ সেইখিনি হয়তো মই আপোনালোকক দেখাম তো সেইটোৱে আৰু প্ৰমিছ কৰিছোঁ এতিয়া প্ৰমিছৰ কাম কৰি দিম আৰু ৰাতিপুৱা আজি মৰ্ণিং হৈ গৈছে এতিয়া আৰু মৰ্ণিং হৈ অকণ ফুৰি মেলি আৰু লগৰখিনিৰ লগত অকণ ফুৰিম ৰাস্তা কিনাৰত সকলোকে মোৰ ফালৰ পৰা ঈদ মুবাৰক আৰু যোন দাদা ভাইটি ভণ্টিসকললৈ মোৰ ফালৰ পৰা ঈদ মুবাৰক শুভেচ্ছা থাকিল আৰু আজি মজা মজা শ্বুট ল'ম আৰু মজা মজা ফটো মাৰিম ইনষ্টাগ্ৰামত চবতে মানে আপলোডিং কৰিম কি মজা লাগিব আজি মানে আৰু আজি হৈছে আমাৰ বছৰেকৰ মূৰত 2টা ঈদ হয় তাৰে আজি প্ৰথমটো ঈদ তো ভাল লাগিব আৰু তো সেইটো চাই থাকিব আৰু